तो हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल विजय साइजी ब्लॉग्स। तो साउथ गाइस आज आमार मेजी हो गल माने आरो अलग আছে কিন্তু गाइस কেনেকে হল তো ভিডিওতে একদম আৰম্ভণি পাছা তো কেনেকৈ আজি আমাৰ মেজিটো হল তো ব্লগ আৰম্ভণিৰ পৰা আৰম্ভ কৰো তো ব্লগ গাইস ভিডিওটো আৰম্ভ কৰো। আজি হৈছে 7 তাৰিখ আৰু আজি হৈছে 12 নম্বৰ দিন। তো সাউথ গাইস আজিলৈকে আমাৰ মেজিটো হোৱাই নাই আৰু ভেলাঘৰটো বনাব আছে। তো এবাৰ হয়নে নহয় নাজানো গাইস, আজি চাও হয়নে নহয়। আৰু চাও গাইস আজি আমাৰ লগত আছে তো ব্লগ গাইস এবাৰ ইঞ্জিনিয়াৰক সুধি চাও আজি আমাৰ মেজিটো হ'ব নাই। হ'ব হ'ব কৈ দিছে গাইস আজি ইঞ্জিনিয়াৰে আজি হ'লে আমাৰ মেজিটো হ'ব। তো কালিৰ পৰা ভেলাঘৰ বনোৱা মানে আৰম্ভ কৰিম। তো আৰম্ভ কৰিম মানে আগতে মেজিটো হ'লক বাৰু, তো কালি চিন্তা কালি কৰিম। তো চাওক গাইস আমাৰ ইঞ্জিনিয়াৰ পৰা কামত লাগি আছে। তো নালাগাৰ কোনো কাৰণ নাই গাইস, কাৰণ আজি আপোনালোকে 12 দিন একে ভ্লগ চাই আছে, ভেলাঘৰটো কমপ্লিট হ'লৰ কিন্তু হোৱা নাই। তো আজি গাইস কোনো ক্লিক বেক নাই ভিডিঅ'টোত, তো আজি পুৰা মানে হ'ব। তো চাই থাকক ভিডিঅ'টো। Hipong gurung te tu kokolok palung hunual bihu te toy hane wana soni husodi. তো গাইস আজি হৈ গল সিংৰা হা মই আজি দিছে ৰিপমলা সিংৰা সিংৰা না নেকি আগো দিছে ও তো ৰিপমলা আৰু দিগন্তদা। তো গাইস খাও দিয়ক। তো গাইস চাওক আজি আমাৰ ফাইনালি ভালেখিনি হল। তো চাওক ওপৰৰ পৰা ৰাউণ্ডটো চাওক। ফ্ৰেণ্ড বিলাকে সদায় এটা কেনে কমাই আছে। তো সেয়াই আৰু তো ই মানে হাঁহি আছে যে কাৰণ কিয় মোৰ ভিডিঅ'টো মানে সদায় মানে একে হৈ আছে, মানে ভেলাঘৰটো আগবঢ়া নাই সেইকাৰণে ই মানে হাঁহি আছে। কিন্তু গাইছ আজিৰ পৰা হাঁহিব নালাগে কাৰণ গাইছ আজি হ'ব আমাৰ। তো চাওক গাইছ আৰু কমচে কম 3খন বেৰা খাব আৰু ইয়াতে। এইখন বেৰা মানে বান্ধা হ'ল, এইখন বেৰা এটাই উঠাম। তো গাইছ এতিয়া আমি ভাত খাব যাওঁ, ভাত খাই কেনে আকৌ মানে আহিম। তো আনদিনাখন এইখিনি মই মানে আমি কামবিলাক এৰো আৰু ঘৰত যাওঁ, কিন্তু গাইছ আজি মানে ভাত খাব যাম, ভাত খাই কেনে আকৌ আহিম কাৰণ গাইছ কৈছোঁৱে আজি মই মোৰ ভিডিঅ'ত কোনো ক্লিক বেট নাই। তো এতিয়া ভাত খাব ৰ'ব। তো গাইছ ভাত চাত খালোঁ আৰু এতিয়া যাই আছোঁ মানে ভেলাঘৰত। তো বলক আজি মানে গোটেই ফিনিছ কৰি দিম। তো আহি পালোঁ গাইছ আৰু এতিয়া মানে বাছবিলাকো আহি আছে, এতিয়া মানে কামত লাগি যাব। আৰু ইঞ্জিনিয়াৰ আৰু ই মানে ভাত খাব জনাই, তো কিয় জনাই অলপ সুধ ৰ'ব। আমি জনাই আৰু তই হা খালোঁ যদি খাইছে ই মানে চিংৰা কিবা খাইছেতো সেইকাৰণে মানে যোৱা নাই আৰু। তোৰে কথা পেটেলাই ভাবোঁ ভাবি ভাবি বিচনাতে চট ফটাই ফুৰোঁ দিনতে আঁঠুৱা তৰোঁ দিনতে আঁঠুৱা তৰোঁ তোৰে কথা পেটেলাই ভাবোঁ বিচনাতে চট ফটাই ফুৰোঁ তোকো চাং চাং লাগিলে ভাত পানী নালাগে আই গালি খাং ঘৰতে মইনা কণ ভাবি চাবি অকণ মইনো তোক কি কম পগলা হৈছোঁ তাৰ কাৰণে যেনিয়েনো চাং তোকে দেখা পাং তই বুলি মাতি পাং আনকে গুৱাহাটী যোৰাবাট মৰিয়নি বোকাখাট নগাঁও গোলাঘাট দেৰগাঁও যোৰহাট আমগুৰি চেলেঙাট শিৱসাগৰ কিমান নাজিৰাটো সোণাৰী লাগি আছে বৰহাট বাতৰি বাই ঘূৰি আহি মই থাকোঁ মৰাণাত চেনি দুজন আছে ফ্ৰেণ্ড জাননে নাই বাৰহাট নিছে তুমি ঐ এবেলা বেলা চা চোন এবেলা বেলা চা এবেলা বেলা মোৰ কথা এবাৰ শুনি
আৰু গাইজ ইফালে চাওক ৰাস্তা দি গৈ থকা মানুহে আমাৰ মেজিটো মানে ফটো উঠাই নিছে তো মানে বহুত ধুনীয়া হৈছে আমাৰ মেজিটো তো চাওক গাইজ আৰু মাত্ৰ এখন বেৰা আছে মানে এখন দিব এখন দিয়াৰ পিছত মানে এখন বেৰা আছে আৰু বঙাইগাঁও বৰপেটা শুৱালকুছিতে বহু ঠাইত বহু গান গালোং হে গোৱালপাৰা ৰঙিয়া নলবাৰীতো বহুজনৰ বহু মৰম পালোং লখিমপুৰ ধেমাজি নাও বজাতে ধুনীয়া চলিবোৰ লগ পালোং ডিব্ৰুগড় তিনিচুকীয়া ধাতুগাঁৱতে মনে ভবাটোকে লগ পালোং চেলেক চেলেক ফটো মাতি লগ কপি আনি লগ মোবাইল তো চাওক চাওক গাইজ আজিও নহ'ল মেজিটো মানে হল হয় কিন্তু আজি মানে ৰছী নাই তো ৰছীৰ কাৰণে মেজিটো নহ'ল তো ৰছী মানে আছিল কিন্তু ৰছী মানে হেৰাই থাকিল তো গাইজ আজি মানে মই বহুত দুখিত গাইজ কাৰণ গাইজ আজি মই ভিডিঅ'টো কৈছিলোঁ ক্লিক বেট নহ'ব বুলি কিন্তু গাইজ আজিৰ ভিডিঅ'টো অলপ ক্লিক বেট হ'ল কিন্তু গাইজ আজি ইমান নহ'ল আজি ভিডিঅ'টো এইখিনিতে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু লগতে চেনেলটো কৰিব ছাবস্ক্ৰাইব তো বাই বাই তো নেক্সট ভিডিঅ'ৰ কাৰণে ৰখি থাকক তো আজি চাওক মেজিটো কিমানখিনি হ'ল মানে ফটো চাওক ফটো তো চাওক গাইজ আজি ভালেখিনি হ'ল আৰু আজি